হেল্ল' বন্ধু বান্ধৱীসকল, আপোনালোক এই ভিডিঅ'টোৰ পৰা স্বাগতম জনাইছোঁ। আজি আপোনালোক লৈ আহিছোঁ এখন পাটিৰ বজাৰলৈ। আহকচোন আমি পাটিৰ অলপ কথা জানি লওঁ। এটা কথা কওঁ আপোনালোকক, এই শীতল পাটিবোৰত বাগেদি কিন্তু বৰ আৰাম নালাগে। আপোনালোকে বিশ্বাস হোৱা নাই, আপোনালোকে বজাৰৰ পৰা এটা কিনি আনি চাব পাৰে। মোৰ কথাটোত আপোনাৰ বিশ্বাস হ'ব, তেতিয়াহে বিশ্বাস হ'ব। পাটি বিক্ৰী কৰোঁ আমাৰ ডিষ্ট্ৰিক্ট গোৱালপাৰা গাঁওখনৰ নাম হ'ল দুবৰপাৰা। আমাৰ দুবৰপাৰা মোটামুটি ধৰক চাৰে তিনি আমাৰ পৰম্পৰা হাতৰ কাম আমি সেই বেতৰে বনোৱা হৈছে। বেতৰ বনোৱা হৈছে বেতৰ আমাৰ পাতিটো সাধাৰণ পাতি বুলিয়ে কওঁ। আপুনি এইবাৰ ক'ত বজাৰত বিক্ৰী আমি দি আছে। আপুনি ক'ত বিক্ৰী কৰিব? তাৰপিছত গুপ্তৰা, বিজয়নগৰ, মিৰ্জা, পলাশবাৰী, ইফালে আপোনাৰ ময়ো আহিছোঁ বিজয়নগৰৰ পৰা আহিছোঁ। আপোনাৰ ভিডিঅ' বনাবলৈ আহিছোঁ। তাৰপিছত আমি সেই শুৱালকুছিলৈকে যাওঁ। আপোনালোকে ক'ব নেকি এই পাটিবোৰৰ এটা মূল্য কিমান পৰে, এটা দাম কিমান পৰে? পাতি কেইবাটাও চাইজ আছে। হয় হয়। এইটো হ'ল আপোনাৰ একদম নিচৰ পৰা যাই আছে 3.5 ফুট বহল হয় আৰু 6.5 ফুট লম্বা। হয়। এইটো আপোনাৰ 400 টকাৰ পৰা